যেনে ধৰক আজি কোৱা কামটো আপুনি চিগাৰেট দিবলৈ কৈছিল। মই কাকো চিগাৰেট ধুপিবলৈ কোৱা নাই। লাইটটোক জ্বলা চিগাৰেটৰ লগত তুলনা কৰি কৈছো যে জীয়াই থাক জীৱনটো উপভোগ কৰ। একো এটা মাথা মুণ্ড বুজি নাপাওঁ। আহি যাওঁ নহয় সংস্কৃতি ঠিকাদাৰ হ'বলৈ আমাৰ লগত এই আপুনি ভাবিছে নেকি এইবোৰ গান গাই আপুনি ডাঙৰ পপুলাৰ হ'ব? কোনে নুশুনে আপোনাৰ এইবোৰ গান? নুশুনিলে নুশুনো। মই যি ভাল পাওঁ তাকে গাওঁ। তহঁতে মানিবলৈ নহয় আৰু তহঁতৰ ডিক্টেশ্যন মানিব লাগিব, নহ'লে অসমৰ কোনো জেগাতে আপুনি প্ৰগ্ৰেম কৰিব নোৱাৰিব। আৰু আপোনাৰ নিচিনা চিংগাৰে প্ৰগ্ৰেম নকৰিলে চলিব কেনেকৈ? কি কৈছো মই যদি এটা কথা কওঁ, মই যিবোৰ প্ৰগ্ৰেম কৰো তাৰে মই যিখিনি মাননি পাওঁ তাৰে 1% যদি মই তহঁতক দিওঁ তেতিয়া মানে আমি ভালকৈ বহি ল'ব লাগিব। ভালকৈ বহি ল'ব লাগিব না। তাৰমানে তহঁত হৈছ কালচাৰেল মাফিয়া। তাৰে ঘাপ্তা দিব লাগিব। তাৰে ঘাপ্তা দিলে আমি কেতিয়াও কাম কৰিব নোৱাৰিবা। এই গীটাৰখন দেখিছ এটা পঢ়োৱা লুটি খাই পৰিবি। মই কাকো মেনেজ কৰি ফিটিং কৰি পপুলাৰ হ'ব খোজা গায়ক নহয়। মই নিজৰ ষ্টাইলত গান গাই যাম। কোনোবাই শুনিলে শুনিব, নুশুনিলে নাই। কোনোবাই বেয়া পালে পাব, পিছত বা প্ৰয়োজন কৰিব। সেইকাৰণে মই কোনটোৱে বাৰ্তা দিয়া নাই। আৰু তহঁতৰ কোনটোৱে গান গাব জানে, কোনটোৱে গান গাব জানে, কোনটোৱে নাচিব জানে, হাতান কোনটোৱে এক্টিং কৰিব জানে। আমি সংস্কৃতিক সুৰক্ষা দিওঁ, সংস্কৃতিৰ চৰ্চা নকৰো। ইমানেই যদি সুৰক্ষা দিব নোৱাৰো তেতিয়াহ'লে বিহু গীতৰ নামত যে অশ্লীল গানবোৰ চলি আছে সেইবোৰ বন্ধ নকৰা কিয়? অসমীয়া ছবি চাবলৈ সৰলৈ মানুহ নামাতে কিয়? এইবোৰ গোট কৰিবলৈ যাবি তাততো সাৱধানিমান কৰিব নোৱাৰ। কিন্তু আমাৰ পাছত ঠিকেই লাগিব পাৰিবি, কাৰণ আমাৰ একো গান শিক্ষান নাই, বেমাৰ নাই, টকা পইচা নাই। আৰু এটা কথা, হানি সিং আহোঁতে তইতো একদম দৰ্শকৰ প্ৰথম লাইনত বহি চাই আছিলি, তাকো ফ্ৰী টিকটত। তাতে গুণ্ডাৰ সংস্কৃতি ৰক্ষা কৰি আছিলি। আমাক অপমান কৰিছে, আমাৰ জাতীয় সত্তাক আপুনি অপমান কৰিছে। তহঁতৰ জাতীয় সত্তা আমাৰ লগত ফেব্ৰুৱাৰী মাতি কিন্তু আপুনি খাই যাব নোৱাৰে। চব চেনেল আমাৰ হাতৰ চেনেলত মোৰ বিৰুদ্ধে কিমান যি বকিব লগা আছে বকিবি যা। মুখ আমাৰো আছেতো। চাই থাকক কৰ পানী কলৈ যায়। আজি আপুনি আমাক পাত্তা নিদিলেতো চেলেঞ্জ দি কৈছো, চাৰে অসমত বেন কৰি দিলো আপোনাক। গান গাবৰ কাৰণে আপুনি হৰিক কৰিব লাগিব। আমাৰ কৈ থলো Caught in the crossfire.